নমস্কাৰ আজি বৰ বেলেগ ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মানে কি এইকেইদিন যিবোৰ ঘটি আছে, যিবোৰ মানে আমাৰ অসমত বুলি নহয়, আমাৰ ওচৰে পাঁজৰে এইবোৰ ঘটনা ঘটি আছে আৰু সেই ঘটনাবোৰ আমি কি হৈছে ফেচবুকত পাইছোঁ। ফেচবুকটোত মানে ইমানেই কিছুমান ভিডিঅ' আহিছে নহয়, চাই বৰ কিবা লাগে। আমাৰ মানুহেই মানুহৰ হতটো নে মাইকীৰ হতটো নে মানে একো ধৰিব নোৱাৰি। খুব দুখ লাগে ভিডিঅ'বোৰ চাই, কি যে ঘটনা ঘটা নাই। কালি পৰহি এটা ঘটনা ঘটি গ'ল ধেমাজিত, যিটো মানে মহিলাগৰাকী মানে বোৱাৰীগৰাকী প্ৰেগনেণ্ট আছিলে। প্ৰেগনেণ্ট হৈ থকা বোৱাৰীজনী আত্মহত্যা কৰিলে বুলি কৈছে। আমি অৱশ্যে দেখা নাই আত্মহত্যা কৰিলে নে বেলেগেই মাৰিলে নে হত্যা কৰিলে নে আমি নাজানো। কিন্তু ইয়াতে প্ৰশ্ন হয় যে যদিহে আত্মহত্যা কৰিলে, আত্মহত্যা তাই কিয় কৰিলে? তাতে তাই অকলশৰীয়া নহয়, তাইৰ পেটত এটা সন্তান আছে। তাই বাৰু সন্তানটোৰ কথা অকণো নাভাবিলেনে? সন্তানৰ কথা তাই ভাবিব লাগিছিল। তাই আত্মহত্যা কৰিব নালাগিছিল, কিন্তু আত্মহত্যা কৰিলে। কিন্তু কিয় কৰিলে? আচলতে আত্মহত্যা কৰিবলৈ কিমানখিনি দুখ পাব লাগিব, কিমানখিনি কষ্ট পাব লাগিব, তেতিয়া এগৰাকী মহিলাই আত্মহত্যা কৰিব, হয়নে? আৰু যদিহে তাই আত্মহত্যা নাই কৰা, কোনোবাই যদি মাৰিছে, হত্যা কৰিছে, তেতিয়াহ'লে সেই মানুহখিনি কিমান মানে কি ক'ম আৰু, ভাষা নাই আৰু সেইটো ক'বলৈ, বুজিছেই যে কিমান জঘন্য হ'ব লাগিব যে তাইক মাৰি পেলাইছে। তেওঁ ঘৰৰ মানুহে হ'ব, কিন্তু আমি এতিয়ালৈকে নাজানো বাৰু তাই আত্মহত্যা কৰিছে নে তাইক মাৰিছে নে। আকৌ সেইদিনা যোৰহাটত এটা ঘটনা ফেচবুকতে পাইছোঁ, যোৰহাটৰ এটা ঘটনা, যিটো ঘটনা মানে কি দুগৰাকী মহিলাই বোৱাৰীক খুব মাৰিছে এইটো কাৰণে যে সিহঁতক বোলে যৌতুকৰ বস্তু লাগে, যৌতুক লাগে। আৰে যৌতুক, তুমি বোৱাৰীজনীও বস্তুৰ ওপৰতহে তুমি নিৰ্ভৰ নেকি? তুমি বোৱাৰীজনীয়ে বস্তুখিনি আনি দিব, সেইখিনিৰ ওপৰত তোমালোকৰ ঘৰত বস্তু নাই, তোমালোকৰ ইনকম নাই। আজি যদি তোমাৰ ছোৱালীক যদি যি ঘৰলৈ উলিয়াই দিছা, সেই ঘৰে যদি তোমালোকক যদি যৌতুক বিচাৰে, তোমালোকৰ কেনেকুৱা লাগিব? তোমালোকে দিবলৈ পাৰা নে নোৱাৰা? তোমালোকে সামৰ্থ্যনে দিবলৈ? আৰে বোৱাৰীজনী নিজৰ যি বুলি ভাবা না, সেইটো এটা ঘটনা। তাৰপিছত আকৌ হ'ল সেইদিনাখন ৰাজগড়ত এটা ঘটনা, ডিব্ৰুগড়ৰ ৰাজগড়ত, যি সন্তান জন্ম হ'বলৈ 2 দিন আছিল, 2 দিন থাকোঁতে বোৱাৰীজনী আত্মহত্যা কৰিলে বুলি কৈছে। আত্মহত্যা কৰিলে নে এতিয়া মাৰিয়ে পেলালে নে সেইটোও নাজানো। এইকেইদিন প্ৰতিবাদো হৈ আছে ৰাজগড়ত। সেইগৰাকী যিয়ে সন্তান জন্ম দিবলৈ 2 দিন আছে, তাই বাৰু আত্মহত্যা কৰিবনে? আৰু আত্মহত্যা কৰিলে কিয় কৰিলে? আমাৰ সেইটো লাগে, কিয় কৰিলে? তাই মানে কিমানখিনি দুখ পাব লাগিব। তাইতো এতিয়া মানুহ কিমান ফূৰ্তি হয়, যেতিয়া প্ৰেগনেণ্ট প্ৰথম খবৰ পাই কিমান ফূৰ্তি হয়, কিমান ফূৰ্তি লাগে। তাৰ পিছতো যদি সেই ফূৰ্তিটো যদি তাই মিচিব পাৰিছে, তাই কিমানখিনি দুখ পাব লাগিব। তাই আজি যে মই আত্মহত্যা কৰিবলৈ মানে যিটো ভাৱ আহে, সেইখিনি কিমানখিনি দুখ পাব লাগিব, কিমানখিনি কষ্ট সহ্য কৰিব নোৱাৰে আৰু তেতিয়াই হয়তো আত্মহত্যা কৰে। সেইটো এটা ঘটনা। আৰু এটা এইকেইদিন দুলীয়াজানত হৈ আছে। দুলীয়াজানৰ যি এহাল দম্পতী, বোৱাৰীগৰাকীৰ এটি সন্তানো আছে, মাৰ্চত সন্তানটি জন্ম হৈছে বুলি কৈছে। তেওঁ হাজবেণ্ডে কি কৰিছে, বেলেগ এজনী ছোৱালী, যি জীয়ৰী ছোৱালীৰ লগত অবৈধ সম্পৰ্ক কৰিছে। সেইটো এটা দুখ লাগিছে। তাই জীয়ৰী ছোৱালী, তাই জানিব লাগে নে নালাগে? মানে তাইৰ এখন যে সংসাৰ আছে, তুমি সংসাৰখন কিয় মানে ভাঙি শেষ কৰি দিছা? সেই সন্তানটোৱে কাইলৈ কি কৰিব? এই মানুহগৰাকীয়ে কি কৰিব? তুমি যে জীয়ৰী ছোৱালী, তুমি এজনী জীয়ৰী ছোৱালী হৈ জীয়ৰী ছোৱালীজনী তুমি হাজাৰটা ল'ৰা পাবা, তুমি তাতকৈ হয়তো বহুত ভাল ল'ৰা পাবা, কিন্তু তুমি সেনেকুৱা এটা কাম কৰিছা।
আৰু মানুহজনৰ কথা কৈছোঁ, এজনটো আৰু ক'বই নালাগে। নিজৰ মানুহজনী থাকোঁতে, এটা সন্তান থাকোঁতে আকৌ বেলেগ এজনী মাইকী মানুহৰ ওচৰলৈ মানে ভাল পোৱা বা সংসাৰ কৰিবলৈ বিচৰা মানুহজন কেনেকুৱা হ'ব লাগিব। এইবোৰে ঘটি আছে আচলতে আমাৰ অসমখনত। অসম বুলি নকওঁ, আমাৰ ওচৰে পাঁজৰে এইবোৰে চলি আছে। খুব দুখ লাগে। আৰু কিছুমান ঘটনা ঘটি আছে যিবোৰ কমেই নে নকমেই নে, ক'বলৈ ভাষা আছেই নে নায়েই নে, খুব দুখ লাগে। এইবোৰ যাতে নহওক, মই ভগৱানৰ ওচৰত সেই প্ৰাৰ্থনা কৰিছোঁ। এনেকুৱা যাতে ঘটনা কেতিয়াও নহওক, এজনী বোৱাৰী কেতিয়াও কষ্ট নাপায়। অকল বোৱাৰী বুলি নহয়, আকৌ সিদিনাখন এটা ঘটনা ফেচবুকতে পাইছোঁ যে বোৱাৰী আৰু পুত্ৰই শাহুৱেকক কষ্ট দিছে। সেয়াও যাতে নকৰে, কাৰণ কষ্ট দিলা বা মাকজনীক যে পুতেক আৰু বোৱাৰীকে কষ্ট দিছে, কি কাৰণে দিছে? সেই বৃদ্ধ মানুহজনীয়ে যাব ক'লে? তুমি যে এই মানুহজনৰ কথা কৈছোঁ, তুমি জানো সেই মাকজনীৰেই সন্তান নহয়? তোমাৰ মাৰ প্ৰতি অকণো মৰম নাইনে? তোমাৰ মাৰ প্ৰতি অকণো দায়িত্ব নাইনে? এইবোৰে ঘটনা। ফেচবুকটো আচলতে মই চাবই নোৱাৰিম। মই বুলি নহয়, কোনোৱে হয়তো ফেচবুকটো চাবলৈ মানে ফেচবুকটোত কিবা এটা চাম বুলি ভাবিলেও মানে অকল সেইবোৰে ওলাই থাকে। কাৰোবাক কল ৰেকৰ্ড ওলাব, কোনোবাই কাৰোবাক দম দিয়া, কোনোবাই কাক ভাল পাইছে, সেইবোৰ মানে ভাইৰেল কৰা। ফেচবুকটো একদম কৈছোঁ নহয়, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। এনেকুৱা হৈ আছে ঘটনাবোৰ। আৰু এই ঘটনাবোৰ যাতে নহওক, সকলোকে আহ্বান জনাইছোঁ যাতে ভুল মানুহৰ হয়, কিছুমান ভুল হয়। কাৰোবাক কিবা এষাৰ টানকৈ ক'লা, কাৰোবাক কিবা এষাৰ বেয়াকৈ ক'লা, সেইটো ভুল হয়। কিন্তু ইমানো হ'ব নালাগে, ইমানো মানে উৎপাত হ'ব নালাগে, যাতে কাইলৈ পৰহিলৈ অসমখন এনেকৈ শেষ হ'ব নেকি ভাবিলেই ভয় লাগে। আমিও এজনী ছোৱালী তুলিছোঁ, সেইলৈও চিন্তা হয়। হয়তো মাক হিচাপে মোৰ সেইটোৱে এটা বৰ চিন্তা। সেইকাৰণে মই এটা মানুহক উপদেশ দিওঁ, আজিকালি এটা কথা, ছোৱালী মানুহে কেৱল বিয়া হ'ম বুলিয়ে ভাবি থাকিব নালাগে। ছোৱালীবোৰক কৈছোঁ, জীৱনত ইনকমৰ পথ এটা নুলিওৱালৈকে বা ইনকমৰ পথ এটা যোগাৰ কৰিব নোৱাৰালৈকে কেতিয়াও বিয়াৰ কথা চিন্তা নকৰিবা। আজিকালি বিয়াৰ কোনো ভৰসা নাই, কাৰণ আজি বিয়া, কাইলৈ ডিভৰ্চো হ'ব পাৰে। সেয়ে যদি নিজৰ ইনকম এটা থাকে, তেতিয়াহ'লে তুমি কেতিয়াও চিন্তা কৰিব নালাগে। তুমি ডিভৰ্চলৈ চুটকি বজাই তুমি নিজৰ সংসাৰ নিজে চলাই থাকিব পাৰিবা। আচলতে বিয়াই মেইন নহয়। মই অসমবাসীৰ ছোৱালীবোৰক কৈছোঁ যে বিয়া হ'ম বুলি কেতিয়াও নেভাবিবা। প্ৰথমতে পঢ়া, তাৰপিছত এটা ইনকম কৰা, ইনকমৰ পথ এটা ওলোৱা, তেহে জীৱন সুখী হ'ব।